এফালে ট্ৰেইনৰ এইটো লেটিন। গুড মৰ্ণিং ফ্ৰম আমাৰ লোকেল ৰেলৱে ষ্টেচনৰ পৰা, মানে এইটো হৈছে ডেকাগাঁও ৰেলৱে ষ্টেচন। আমি গৈ আছোঁ মানে কলকাতা। এইখনত নাযাওঁ, এইখনত যাম গুৱাহাটীলৈকে। এইখনে ট্ৰেইন, মই আহি গ'লোঁ সোমাই খালী পৰা। অকণ বহোঁ। আমি গৈ আছোঁ কলকাতা, মানে এইখন ট্ৰেইন যাব গুৱাহাটীলৈকে। গুৱাহাটীৰ পৰা ট্ৰেইন আছে আকৌ 12টা বজাত। তাৰ পৰা আমি গৈ আছোঁ কলকাতা। বিশেষ কাম একো নাই, ফুৰিব যাওঁ বুলিয়ে ক'ব পাৰি। পুৰা চাই থাকক, গম পাই থাকিব চব। অকণমান টাইম আৰু গৰম গৰম চাহ। অৱস্থা কেনেকুৱা অৱস্থা, বহিবলৈ জেগা নাই, শুবলৈ জেগা নাই, থিয় এয়া আমাৰ অৱস্থা। আৰু ইহঁতে সেইফালে চাওক, এয়া লুডু খেলাত ব্যস্ত। ৱেলকাম টু কলকাতা। এতিয়া আমি হাওৰা ষ্টেচন। এতিয়া আমি ইয়াৰ ৰাস্তাত টগল গেলাই ঘূৰি আছোঁ। এইটো পিছফালে হৈছে হাওৰা ষ্টেচন। আৰু মোৰ মোবাইলত নাই চাৰ্জ। আপোনালোকক অলপ পাছত লগ পাইছোঁ এটা ধুনীয়া দুখৰ কাহিনীৰ সৈতে। এয়া সন্ধিয়াতে ঘূৰি থকা ইয়াত আহি এতিয়া পোহৰ হৈ গ'লগৈ। ইমান কাম, মানে আমাৰ কামেই কাম। আৰু এডাল মোৰ পিছফালে আছে হাওৰা ব্ৰিজ। ত' ভাই কালিৰ পৰা একো খোৱা হোৱাই নাই। আহি এতিয়াহে দোচা খাম ইয়াত। কালিৰ পৰা আমি আহি আছোঁ, না বহিবলৈ ছিট আছে, না আমাৰ তাত টিকেট আছে। আমি টিকেট নোহোৱাকৈ কলকাতা পালোহি। না আমাৰ তাত টিকেট আছিল, না আমাৰ তাত বহিবলৈ জেগা আছিল, না খাইছোঁ কিবা ভালকৈ, একোৱেই নাই। বাছ আহি এতিয়া পাইছোঁহি যেনে তেনে। খাই বৈহে হ'ব আৰু। माने मार्केट से मार्केट पैदल ही आप चले आइएगा। मार्केट में तो आपको 12 रूम चेकआउट देगा। माने अभी जाइएगा ना তো আহি গ'লোঁ আকৌ এবাৰ। এতিয়া আমি এইমাত্ৰ খোৱাৰ পৰা উঠিছোঁহে, আকৌ ওলালোঁ এপাক বাহিৰলৈ যাবলৈ। এইফালে হৈছে আমাৰ ৰুম, পুৰা খেচনি। মেইন বস্তুটো লেট্ৰিন। এইটো হৈছে লেট্ৰিন, ইংলিছ আৰু ইণ্ডিয়ান লেট্ৰিনৰ কম্বো। এদিকে গৰম পানী, এদিকে আইনা, এদিকে মিক্সাৰ লেট্ৰিন। এইখনে হৈছে এখন হোটেল, য'ত আমি আছোঁ। পুৰা দামী হোটেল, 4,500 টকা। অকোৱা মানুহক চাবি দি দিছে। এইটো তলা মাৰোঁতে আমাৰ আধা ঘণ্টা লাগিল। এতিয়া তলাই মাৰিব নাজানো। এইটো মোক সোমাব দিব দে, চেপেটা লাগি মৰি থাকিম আৰু। ঠিকে মাৰিছেতো, গ'লে আৰু নগ'লে এইখন কি ৰাস্তাত চলা ট্ৰেইন দেখোন। কেনেকুৱা লাগিছে? কলকাতাতে আমাৰ হাৱা ওলাই গেছি। তো ভাই কেছটো হৈ গ'ল। আমি ভাত চাত খাই আহি গ'লোঁ 42 টকাকৈ। আমি 42 টকাকৈ ভাত খাই আহিছোঁ। তাৰপিছত এতিয়া লাহে লাহে মানে নাক চাক বন্ধ হৈ আহিছে। তোৰ হৈছেনে? নাকবিলাক বন্ধ হৈ আহিছে। আমাৰ গোটেইকেইটাই মানে বেমাৰ নাপালে হ'ল আৰু। একো কৰিবই পৰা নাই কালিৰ পৰা। না ভালকৈ খোৱা বোৱা হৈছে, না ভালকৈ খোৱা হৈছে। এখন দুইজনৰ মোবাইলত ব্যস্ত, গেম খেলা, ফোন কৰা। মোৰ একো কাম নাই আৰু, একোৱেই নাই মোবাইলটোত কৰিবলৈ। কেছটো কি হৈ গ'ল, মানে আমি টিকেট কৰা নাছিলোঁ। মানে টিকেট কৰিছিলোঁ, টিকেটটো থাকি গ'ল ৱেইটিঙত। তাৰপিছতো এতিয়াতো আমি ঘৰৰ পৰা ওলাই আহি গ'লোঁ। তাৰপিছত এই ৱেইটিং টিকেটটো লৈ আমি
আহি গ'লো আৰু মানে টিকেট নাই আৰু টিকেট নোহোৱাকৈ আমি এইখিনি পাই গ'লোহি তাৰপিছত সেয়াই কেছ আৰু ৱেটিঙত থাকিল টিকেটটো এতিয়া পইচাটো ৰিফাণ্ড হৈ গ'ল তাৰপিছত মানে কিন্তু টিকেট নোহোৱাকৈ আমি পাই গ'লো সেইখিনি আমি কেনেকুৱা দামী হোটেলত আছোঁ হা 4,500 হোটেল কেনেকুৱা দামী কাম বন একো হোৱা নাই খুব পইচাহে গৈছে যেনি খোৱাত থকাত চব ফালৰ পৰা পইচা 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 আৰু কলকাতা মানে কি চালে কলকাতা মানে তোমাৰ কলকাতা মানে হ'ল কাটা মানে তোমাৰ কাটিব কলকাতা মানে কাটা বোলে চবে চব পইচা লুটা ধান্দা একদম ট্ৰেইনত টিচি পৰা আদি কৰি বাছৰ কণ্ডাক্টৰলৈকে চবে পইচা লুটা ধান্দা ইয়াত খালি সব দুনিয়া সব চালি সব মিলি থাকে Hey dosto. ওয়েলকাম বেক টু মাই সেকেন্ড চেনেল নিউজ ব্লগ আপোনালোকে যাব ইংলিছ ৰেডিঙত কেনেকৈ হাগে দুফালে দুটা বহি দি হাগিব পাৰে আপুনি নহ'লে মুহাত বহা নিচিনা আপুনি বহি পেলাই হাগিব পাৰে আহক আমি আজি কেনেকৈ হাগে ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল দেখিব পাইছে এওঁলোকে এছ কালাৰৰ গু হাগিলে এনেকা বোলে কুকিজ টাইপৰ গু হাগিলে আৰু এখেত অলপ গু থৈ আহিছে সেইটো কাৰণে দেখা পাইছে টাইম নাই এতিয়া চব ওলোৱা ব্যস্ত তো আৰম্ভ নকৰি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ